যে সম্পূৰ্ণ লকডাউনৰ পৰিৱেশ এটা ৰাজ্যখনত সম্ভৱ নহ'ব। কাৰণ যদি আমি সম্পূৰ্ণ লকডাউন কৰিব যাওঁ, আমি অহা মাহত আমাৰ যিটো পৰিৱেশ হ'ব, আমাৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ব্যৱস্থাই হওক, অমুকে হওক, এই গোটেইবিলাকে সম্পূৰ্ণ লকডাউনৰ পৰিৱেশ এটা আমাক সমৰ্থন নকৰে। কিন্তু আমাৰ কেবিনেটত এইটো সিদ্ধান্ত হৈছে যে আমি এটা চৰ্ত সাপেক্ষে লকডাউনৰ এটা পলিচি আমি কেন্দ্ৰীয় চৰকাৰক জনাইছোঁ, যিটোত কিছু ক'ৰবাত ৰিলেক্সেশ্যন থাকিব, ক'ৰবাত ৰিলেক্সেশ্যন নাথাকে। আৰু মোটামুটি আমাৰ পৰামৰ্শটো ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত একে। মিডিয়াত কি ওলাইছে মই নাজানো, কিন্তু মহাৰাষ্ট্ৰ, তেলেংগানা সকলোৱে কি দিছে, কি কাগজ দিয়া নাই, এইটো মিডিয়াত কোনেও দেখা নাই। কিন্তু আমি গম পোৱা মতে মোটামুটি আমি যিখিনি কথা কৈছোঁ, ভাৰতৰ আন ৰাজ্যবিলাকেও একেখিনি কথাই কৈছে। 13 তাৰিখে ৰাতিপুৱা আমাৰ কেবিনেট হ'ব। 15ৰ পৰা কি হ'ব লাগে সেই কথাটো 13 তাৰিখে ৰাতিপুৱা আমি গম পাম। তাৰ আগত সুধি থাকিলে উত্তৰ নলয়। বিভিন্ন বিশেষজ্ঞ কমিটি বহি আছে, টাস্ক ফ'ৰ্চ বহি আছে। তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো আগতীয়াকৈ অনুমান কৰাটো উচিত নহয়, বা অনুমান কৰিব চেষ্টা কৰাটো উচিত নহয়। মই ভাবোঁ যে আজিৰ পৰিৱেশত আমি একোৱে কৰিব নালাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা পোষণ কৰি আমি অপেক্ষা